হাই ফ্ৰেণ্ডছ, আজি আমি জনাম আপোনাক মাছৰুমৰ ছেকেণ্ড পাৰ্ট চবৰ টেকনিক চেনেললৈ আপোনালোকক স্বাগত জনাইছোঁ। আজি আমি আপোনালোকক জনাম মাছৰুম কি, কোন কোন মাহত কেনেকৈ মাছৰুমৰ খেতি কৰিব পাৰি। বলক আহক চাওঁ। হয় বন্ধুসকল, প্ৰথমতে আমি আলোচনা কৰিম মাছৰুম কি। আচলতে মাছৰুম হ'ল ভেঁকুৰৰ এবিধ মঙহাল আৰু গজালি মেলিব পৰা অংগহে মাথোন। ইয়াৰ মঙহাল অংশখিনি খাদ্যৰ এক ভাল উৎস। আজিকালি কাঠফুলাই মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ইয়াৰ পুষ্টিকৰ গুণৰ বাবে। কাঠফুলা প্ৰটিন, খাদ্যপ্ৰাণ আৰু খনিজ পদাৰ্থৰ অফুৰন্ত ভাণ্ডাৰ। কিন্তু প্ৰাকৃতিকভাৱে পোৱা কিছুমান কাঠফুলা বিষাক্তভাৱে কাঠফুলা খাবলৈ মানুহে ভয় কৰে। কিন্তু এতিয়া বৈজ্ঞানিকভাৱে খেতি কৰি পোৱা কাঠফুলা মানুহে খাব পৰাকৈ সম্পূৰ্ণ নিৰাপদ বুলি প্ৰমাণিত হৈছে। কিন্তু অসমত ইমান পুষ্টিগুণ থকা সত্ত্বেও মানুহে ইয়াক আঁকোৱালি লোৱা নাই। নিৰামিষ ভোজীসকলৰ বাবে ই এক পুষ্টিকৰ খাদ্য, তথাপিও আশা কৰা ধৰণে মানুহে আজিকালি নাখায়। ইয়াত দুটা কাৰণ হ'ব পাৰে, এটা কাঠফুলাৰ দাম আৰু কাঠফুলা খেতিৰ বিষয়ে মানুহ অজ্ঞাত। বৰ্তমান সময়ত সেয়েহে কাঠফুলা খেতিৰ বাবে এক বৃহৎ সংখ্যক লোকক সজাগ কৰি তুলিব লাগিব। গতিকে বন্ধুসকল, আহক আমি জানো যে মাছৰুমৰ কিমান প্ৰকাৰৰ আৰু কি কি, কোন মাহত কি কি মাছৰুমৰ খেতি কৰিব পাৰি। কিন্তু গোটেই বছৰ জুৰি মাছৰুমৰ তিনিবিধ কাঠফুলা খেতি কৰিব পাৰি। এক নম্বৰটো হ'ল ছেপ্টেম্বৰ মাহৰ পৰা এপ্ৰিল মাহলৈকে অয়েষ্টাৰ মাছৰুমৰ খেতি, যিটো আমি কৰোঁ। আৰু মে' মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ পেডি ষ্ট্ৰ, আৰু নৱেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে বাটন মাছৰুম। এই তিনিটা প্ৰজাতিৰ খেতি কৰিব পৰা যায়। কাঠফুলা খেতিৰ ঘৰটোৰ কিছু পৰিৱৰ্তন সাধন কৰি আৰু তাপ সহিষ্ণু প্ৰজাতিৰে খেতি কৰি আমি গোটেই বছৰ জুৰি অয়েষ্টাৰ মাছৰুমৰ খেতি আমি কৰিব পাৰোঁ। তো ঘৰটো কেনেকৈ মেইনটেইন কৰিম তাৰ বিষয়ে আমি পিছত আলোচনা কৰিম। এতিয়া আমি জানিলোঁ যে মাছৰুম কিমানবিধ আৰু কি কি। অসমত বিভিন্ন প্ৰজাতিৰ ভিতৰত অয়েষ্টাৰ মাছৰুমৰ মানে প্লিউৰটাছ এছপিটি নামৰ কাঠফুলা খেতিবিধৰ সৰ্বাধিক জনপ্ৰিয়তা লাভ কৰিছে। অয়েষ্টাৰ মাছৰুমবোৰ এবিধ পচা কাঠৰ পৰা জন্ম হোৱা ভেঁকুৰ। ই গছৰ পচা অংশৰ পৰা উৎপত্তি হয়। কিন্তু বন্ধুসকল, আমি খেৰতহে কৰিম। বাহিৰৰ দেশবোৰত কাঠত খেতি কৰে, মানে তাত খেৰ নাই। এই বিষয়ে আমি পিছত আলোচনা কৰিম। এতিয়া আমি জানো যে আমি অয়েষ্টাৰ মাছৰুমৰ কোন কোন জাতিৰ খেতি বৈজ্ঞানিকভাৱে আমি কৰিব পাৰিম। হয় বন্ধুসকল, অয়েষ্টাৰ মাছৰুমৰো জাতি আছে। এইবিলাক ভিন্ন ভিন্ন জাত কেনেকৈ আমি খেতিব পাৰিব তাৰ বিষয়ে আমি আলোচনা কৰিম। এইবিলাক খেতি আজিকালি 12 মাহেই কৰিব পাৰি। অয়েষ্টাৰ খেতি 12 মাহ কৰিব পাৰি। কোন কোন জাতৰ খেতি আমি কেনেকৈ কৰিম সেই বিষয়ে আমি পাৰ্থক্য ভেদাভেদ আছে ইয়াত। গৰম দিনত কেনেকৈ খেতি কৰিব পাৰি সেই বিষয়ে আমি পিছত আলোচনা কৰিম। গতিকে মানে অয়েষ্টাৰ মাছৰুমৰ 8টা জাতিৰ স্পনৰ খেতি আমি কৰি থাকোঁ, কিন্তু আমি নাজানো। হয়, 1 নম্বৰ হ'ল প্লিউৰটাছ অষ্ট্ৰিয়েটাছ, 2 নম্বৰ প্লিউৰটাছ সাজেৰ কাজু, 3 নম্বৰ প্লিউৰটাছ চিট্ৰিনোপিলিয়েটাছ, 4 নম্বৰ প্লিউৰটাছ সাপিডাছ, 5 নম্বৰ প্লিউৰটাছ কৰ্ণকপিয়া, 6 নম্বৰ প্লিউৰটাছ ফ্লেবেলেটাছ, 7 নম্বৰ প্লিউৰটাছ ফ্লৰিডা, 8 নম্বৰ প্লিউৰটাছ ইৰিঞ্জাই। বন্ধুসকল, আপোনালোকে শুনি আচৰিত হ'ব যে এই নামবোৰ কোনো ট্ৰেইনিং চেণ্টাৰত বুজোৱা নহয় বা কোৱা নহয়। কাৰণ সকলোৱে অয়েষ্টাৰ বুলি গম পায় আৰু অয়েষ্টাৰ খেতি কৰিব লাগে, মাছৰুমৰ বীজ দি দিয়ে। মানে বৈজ্ঞানিক লেবৰেটৰীবিলাকৰ যিবিলাক লেবৰেটৰী টেকনিচিয়ান থাকে, সিহঁতে এই পাৰ্থক্যবিলাক গম পায়। আচলতে মই সকলো তথ্য আপোনালোকক যোগান ধৰিম তন্নকৈ, যাতে আপোনালোকে সকলো কথা বুজি পায়। এই ট্ৰেইনিঙত কমেও 15টামান ভিডিঅ' হ'ব, য'ত আপোনালোকে সকলো প্ৰশ্নৰ উত্তৰ বিচাৰি পাব। গতিকে আমি এতিয়া আলোচনা কৰিম যে কি কি অয়েষ্টাৰ মাছৰুমৰ খেতি ক'ত কেতিয়া কৰিব পাৰি। প্ৰথমটো হ'ল ছেপ্টেম্বৰ মাহৰ পৰা নৱেম্বৰ মাহলৈকে আমি প্লিউৰটাছ সাজেৰ কাজু, প্লিউৰটাছ ফ্লেবেলেটাছ, প্লিউৰটাছ কৰ্ণকপিয়া আৰু প্লিউৰটাছ সাপিডাছ খেতি কৰিব পাৰি। ডিচেম্বৰৰ পৰা জানুৱাৰী মাহলৈকে প্লিউৰটাছ অষ্ট্ৰিয়েটাছ, প্লিউৰটাছ ফ্লৰিডা, প্লিউৰটাছ কৰ্ণকপি, প্লিউৰটাছ ইৰিঞ্জাই খেতি কৰিব পাৰি। আকৌ ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিললৈ প্লিউৰটাছ কৰ্ণকপি, প্লিউৰটাছ সাজেৰ কাজু, প্লিউৰটাছ ফ্লেবেলেটাছ, প্লিউৰটাছ সাপিডাছৰ খেতি কৰিব।
মে' মাহত আমি খেতি কৰিম প্লিউৰটাছ চাজৰ কাজু বা প্লিউৰটাছ চাপিডাছ বা প্লিউৰটাছ চিট্ৰিনোপিলিয়েটাছ। আকৌ জুন মাহৰ পৰা আগষ্ট মাহলৈকে আমি খেতি কৰিব পাৰিম প্লিউৰটাছ চিট্ৰিনোপিলিয়েটাছ বা প্লিউৰটাছ ফ্লৰিডা হাই পাৱাৰ, যিটো গৰমৰ দিনত কৰিব পাৰি। ইয়াত আপুনি কনফিউজ নহ'ব যে ইমান ধৰণৰ খেতি বা এই ধৰণৰ জাতিৰ খেতি আমি কেনেকৈ গম পাম, বা এনেকুৱা মাছৰুমবিলাকৰ স্পনবিলাক আমি কেনেকৈ ভাগ ভাগে আমি আনিব পাৰিম। ইয়াত আপুনি কোনো ধৰণৰ টেনশ্যন নল'ব। যিসকলে আপোনাক বীজ ছাপ্লাই দিয়ে বা আপুনি য'ৰ পৰা বীজ আনে সেইসকলে আপোনাক এনেধৰণৰ বীজ অট'মেটিক দি থাকে, কিন্তু আপুনি এইবিলাক গম নাপায়। কেতিয়াবা দেখা যায় যে আপোনাৰ খেতিত মাছৰুমৰ যিবিলাক পিন হেড ওলায়, বিভিন্ন ধৰণৰ ৰঙৰ ওলায়, কেতিয়াবা ক'লা ওলায়, কেতিয়াবা অলপ এছ কালাৰৰ ওলায়, কেতিয়াবা অলপ নীলা নীলা ওলায়। তাতে আপুনি ধৰিব পাৰে যে কালাৰ আপোনাৰ চেঞ্জ হৈছে, জাতিটো চেঞ্জ হৈছে। আৰু মাছৰুম হোৱাৰ পিছতো দেখা যায় যে বিভিন্ন জাতৰ মাছৰুম আপোনাৰ খেতিত ওলাইছে। কেতিয়াবা ক'লা ক'লা ওলায়, কেতিয়াবা 50% ক'লা হয়, কেতিয়াবা ফুল বগা হয়, এনেকুৱা বিভিন্ন জাতি লৈহে হয়। এইবিলাক কাৰণতে হয় মানে মাছৰুমত চেঞ্জিংটো। ইয়াত আপুনি চিন্তা কৰিবলগীয়া একো নাই, লাহে লাহে আপুনি গোটেই বিষয়বোৰ গম পাব। গতিকে বন্ধুসকল, আজিৰ কাৰণে আমি ইয়াতে সামৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকে জানিব যে কাঠফুলাৰ পুষ্টিগুণ কি কি বেমাৰত কাঠফুলা খালে ভাল, কোনটো বেমাৰত বেয়া। হয় বন্ধুসকল, কাঠফুলা কোনটো বেমাৰত খাব নালাগে এই বিষয়ে আপুনি জানিব। হয় বন্ধুসকল, আজিৰ কাৰণে ইয়াতে সামৰিছোঁ। থেংক ইউ ফৰ ৱাচিং। যদি আপুনি আমাৰ এই চেনেলটোত নতুন তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। টিল দেন বাই বাই।